সময় যে ইমান দ্ৰুতগতিত আগবাঢ়ে ভাবিবই নোৱাৰি নহয়নে? সৌ সিদিনা জন্ম হৈছিলে আৰু আজি 8 বজাত ভৰি দিলে। দুয়োটাই ৰাতিপুৱা উঠি তাইক এগালমান আশীৰ্বাদ দিলোঁ। তাইৰ আপত্তি সদায় যে মই তাইৰ বাৰ্থডে দিনাখন কেকটো নিজেই বনাই দিব লাগে, আৰু সেই ভাবিলোঁ কি এইবাৰ মই কেকটো নিজে বনাওঁ। আৰু এই ক্ৰীমখিনি দেখিছেনে? ক্ৰীমখিনি যেতিয়া পূৰা ফেটা হৈ যায় বাতিটো এনেকৈ উবুৰাই দিব, যাতে ক্ৰীমখিনি যদি পৰি নাযায় জানিব যে ক্ৰীমখিনি পূৰা পাৰফেক্ট হৈ গ'ল আৰু মোৰ কেক হৈ গ'ল। মই কেকৰ ৰেচিপি দেখুওৱা নাই কাৰণ বহুত দীঘল হৈ যায় ভিডিঅ'টো, সেইকাৰণে নেদেখুৱালোঁ। আৰু তাৰপিছতে গ'লোঁ আমি হনুমান মন্দিৰলৈ, তাইক লৈ পেলাই আশীৰ্বাদ ল'লোঁ তাৰ পৰা। আৰু বাটত যিবোৰ অভাৱী মানুহ পালোঁ তেওঁলোকক অকণমান নিজৰ সামৰ্থ্য অনুযায়ী কিবা এটা দিবলৈ চেষ্টা কৰিলোঁ, তাই হতুৱাই দি তাইক যাতে আশীৰ্বাদ দিয়ে তেওঁলোকে, তাইৰ ভৱিষ্যত বহুত বেছি ভাল হয়। আপোনালোকেও আশীৰ্বাদ কৰিব দেই, তাই যাতে ভৱিষ্যত বহুত বেছি ভাল হয়, তাই যাতে সদায় ভালে কুশলে থাকে। আৰু মনটো কিবা এটা ভাল লাগি যায় নহয়নে? এনেকৈ যদি কেতিয়াবা অভাৱী মানুহক কিবা এটা দিব পাৰোঁ, কিবা এটা খুৱাব পাৰোঁ, মনটোতো সদায়ে যায় বাৰু। তাৰপিছতে আহিলোঁ মই ঘৰত কেকটো কাটিবলৈ, কাৰণ সেইটো কাটিবলৈ ৰাতিপুৱাৰ পৰা ইমানেই বেছি উৎপাত কৰি আছে নহয়, সেইকাৰণে ওচৰৰ ল'ৰা ছোৱালীকেইটাক মাতি পেলাই কেকটো কটাই দিলোঁ। মই বেছি ডাঙৰকৈ পতা নাই কাৰণ তাইৰ এক্সাম চলি আছে, তাইৰ মনটো বেয়া নালাগিবৰ কাৰণে মানে সৰু সৰুকৈ পাৰ্টিটো কৰি থৈ দিলোঁ। তাৰপিছতে চবকে খাবলৈ দিলোঁ, আৰু সিহঁতৰ ইমান বেছি ফূৰ্তি কাৰণ মই ৰুচিকেইখন পিংক কালাৰ কৰিছোঁ। তাৰপিছত এইফালে মামাইকহঁতো আহি পালে, মামাইকে কেক এটা লৈ আহিলে, আৰু সেইটোতো কাটিবই লাগিব, সেইটো নাকাটালৈকে একদম মানে মোক তত নাইকিয়া কৰি দিছে। বাকী আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে সেইকাৰণে লাইক কমেণ্ট কৰিব।